আমাৰ দন্দুৰি এতিয়া মই চব ঝাৰু মাৰিলোঁ কিন্তু জানি বুজি ঝাৰু মাৰিছে এইবিলাক দেখুৱাইছে আৰু মই কাম কৰোঁ বুলি অকল কেৰি বেগটো আৰু ধূলি চুলি একো নাই একো নহয় এনেই এইটো এক্টিং চাহ একাপ বনাব ক'লো সি সেইবিলাক বাদ দি ঝাৰু মাৰি দেখুৱাইছে ঝাৰু মাৰি দেখাব নালাগে কেনেকৈ কৈছে দেখাইছ দন্দুৰি চাহ একাপ বনাব ক'লো বনাইতো নিদিলে ময়ে বনাব লাগিব এতিয়া আৰু মোৰ বহুত বস্তু আহিছে আজি মেইন বস্তুটো হৈছে এইটো হৈছে মেইন বস্তু খাবলৈ নাপায় এতিয়া মই খাব নাপাওঁ এইটো আহোমাই দি পঠিয়াইছে কি কি আছে চাওঁ হা ঘৰৰ পৰা কি কি আহিছে এবাৰ থৈ দিওঁ ভাই তো এইফালে আছে কি হবে আণ্ডা লোকেল আণ্ডা আছে ইয়াত এই খুলি নিদিওঁ এতিয়া পৰি যাব পাৰে তাৰপাছত এইটো কি হয় এইটো কি বেঙেনা নি সৰু চাইজৰ ছোটা বেঙেনা তাৰপাছত যাদু কি ছপ্পি এইটো মগু তাৰপৰা এইটো কি হয় হা এইটো হুদি মিঠাই এয়া হুদি মিঠাই আজি কাম আজি হুদি হয় কেইবাদিনো হ'ল দেই তাৰপিছত এইটো কি বগৰী ইয়াত বগৰী আছে মানে ঘৰৰ পৰা ঢেৰ বস্তু দি পঠিয়াইছে আৰু কি আছে বগৰী নিচিনা দেই এইটো আমলখি হয়নে গুটি আলু এইটো গুটি আলু কেইবাকে ধৰিবই পৰা নাই সেইটো আকৌ সি কৈ মোক আমনি লগাই দিলে আৰু কি আছে চাওঁ আৰু এইটো কি হয় পাথৰ নিচিনা লাগিছে কি অ'কে দৰৱ এটা লৈ আহিছে কি বস্তু নাজানো তো আৰু কি আছে চাওঁ এইফালে এইটো আচাৰ বায়ে দি পঠিয়াইছে মানে ইয়াৰ বায়েকে আৰু এইফালে আমাৰ কাপলেট ছেট মানে প্লেটৰ ছেট যোনটো দুটামান মই ভাঙি দিলোঁ চ' এইখিনি সমস্ত বস্তু আহিছে এইবাৰ ঘৰৰ পৰা মৰম আহিছে যিহেতু যাব পৰা নাই তাই ডিউটিৰ বাহানাই নহওক যিয়ে নহওক যাবলৈ পালে ঘৰত আৰু থাকি মেলি এতিয়া গানৰ বস্তু লৈছে মোৰ মেইন বস্তুটো এইটো মোৰ যোৱা সময়ৰ পৰা কৈ আছে ঘৰৰ পৰা আহোঁতে মাৰ পৰা লৈ আনিব এতিয়া আনিছে এক বটল আৰু ইয়াক লাগে খাবলৈ ঠেঙৰ দিম এইফালে চক কেইবাদিনৰ মৰম মায়ে দি পঠিয়াইছে ঘৰৰ পৰা মই সেই 26 জানুৱাৰী পেড কৰিবলৈ যাওঁতে ডিব্ৰুগড়ত ঘৰত থাকিলোগৈ তো মায়ে মানে পুতেকলে একেবাৰে মৰমত হুদি পখাত চখাত চব ভৰাই পঠিয়াইছে এইটো কেৰিবেগটো চব তেল লাগিও তেল শুকায়ো মানে গোটেই কেৰিবেগটো তেলৰ হেৰি হৈ গ'ল বুনিয়া ভুজিয়া দি পঠিয়াইছে পুতেকলে একদম মানে মৰমতে দি পঠিয়াইছে মাকে দিছে ভাই খাব লাগিব ইয়াত সোমাই আছে ৰসগোল্লা সোমাই আছে প্লাছ পখাটো মানে হেৰি কি হুদি পখাটো দি পঠিয়াইছে আনকি তাৰপৰা দেউতাই গুটি আলু দি পঠিয়াইছে এইটো আমাৰ ঘৰৰ পৰা আহিছে হাঁহ তাৰপৰা আহিছে ডিম মানে দুইখন ঘৰৰ পৰা মানে জোঁৱাইক আৰু কি পুতেক ঘৰৰ পৰাই দি পঠিয়াইছে মানে মই ক'লো মানে মোক নোখোৱালে মানে ন পুতেকলে আৰু জোঁৱাইকলে দি পঠিয়াইছে খালে সি মানে খাই ইমান ভাল নাপাওঁ মই জ্বলা ভাল জ্বলা ভাল পাওঁ মই জ্বলা পোকে খাই আছে তাত পোকে খাই আছে খাবলৈ মিঠাই ইমান নাখাওঁ মই চাহ চেনি খাওঁ তই মিঠাই নাখাওঁ মই সেইটা চেনি অনা বন্ধ কৰি দিলোঁ তেতিয়া চাহত চেনি খাবলৈ বাদ দিলোঁ মই নাখাওঁ আকৌ মই নাখাওঁ বেয়া হৈ গ'ল মই 4 বছৰ হৈ গ'ল চেনি নোখোৱা 4 বছৰ চাহ চেনি নাই ক'ৰবাত গ'লে দিলে খোৱাটো বেলেগ কথা কিন্তু নিজে বনাইতো এনেও চবতে চাহ ঘৰত হ'লেও ঘৰতো নাখাওঁ আজিকালি বেছি এটা খাব লাগে মোলৈ চাহ বনাওঁ ঠিক আছে চাহ বনাই খাই লওঁ কালিৰ পৰা নতুন ব্লগ দেখিব বাই বাই